এবিএমসির কেন্দ্রীয় সমিতির নির্দেশ মর্মে আজি আমি গোসাইগাঁও জিলা সমিতিয়ে সাপকাটাত এক বিক্ষোভ প্রদর্শন কার্যসূচী লৈছো। আপনাদের নিশ্চয় জানে এই বিক্ষোভ প্রদর্শন কার্যসূচী লওয়ার এটাই উদ্দেশ্য হল যে আপনাদের জানে দুদিন আগত গোৱালপাৰাৰ পৰা আরম্ভ করে ধুবুৰী বিভিন্ন অঞ্চলত যে অমানবীয় উচ্ছেদ অভিযান চলাই আছে অসম সরকারে বিজেপি সরকারে, এয়া আমি এক প্রকারে এবিএমসির তরফের পৰা ধিক্কাৰ আৰু নিন্দা অৰিহণা জনাইছো। কাৰণ আপোনালোকে নিশ্চয় জানে বিভিন্ন যোৱা 4 বছৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফুলজাৰিৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰি ফুৰিছিল যে আমাৰ চৰকাৰ আহিলে আমি সকলোকে যাৰ মাটি নাই মাটিৰ পট্টা দিয়া হ'ব, যাৰ ঘৰ বাৰী নাই ঘৰ দিয়া হ'ব। আজি হিমন্ত বিশ্ব শৰ্মা উল্টাকৈ কাম কৰি আছে, যেনেদৰে প্ৰতিশ্ৰুতি দিছিল তেনেদৰে কোনো কাম কৰা নাই, তাৰ বিপৰীতে কৰি আছে। সেইকাৰণে আমি ধিক্কাৰ দিছোঁ বিজেপি চৰকাৰক যে আপুনি মানুহক মানুহ বুলি গণ্য নকৰে নেকি? আপুনি কি মানুহ বুলি আপোনাৰ তেজ নাই নেকি মানুহ হিচাপে? আমি প্ৰশ্ন কৰিছোঁ। আজি এই ইমান ৰ'দ বৰষুণত নেওচি আজি এই মুছলমানক টাৰ্গেট কৰি আপোনালোকে যি ধৰণে হাৰাশাস্তি কৰি আছে, ইয়াৰ প্ৰতিফল কিন্তু আপোনালোকে ভোগ কৰিব লাগিব। সময়ত ইয়াৰ নিশ্চয় প্ৰত্যুত্তৰ আপুনি পাব। আজি আপুনি গাদী 2026ত যি আপোনালোকৰ গাদীৰ দখলৰ যি মানে এক পচা ৰাজনীতি আপোনালোকে ৰাজনীতি কৰি আছে, এই ৰাজনীতিক আমি কেতিয়াও ছাকচেছ হ'ব দিব নোৱাৰোঁ। আমি যিকোনো প্ৰকাৰে যিকোনো বিনিময়ত জাতিটোৰ ঘৰে ঘৰে হ'লে গৈ আহিলেও আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰ এক শ্লোগান থাকিব। আৰু অনাগত দিনত আমি এই অমানৱীয় উচ্ছেদৰ যি আমাৰ এক জটিল এক যি সমস্যা আমাৰ ওপৰত জাপি দিছে, ইয়াক আমি কিন্তু কোনো পৰ্যায়ত গ্ৰহণযোগ্য কৰিব নোৱাৰোঁ। আমি সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে কোনটো সংবিধানত কোনটো আইনত লিখা আছে য'তে ত'তে মানুহক অবৈধভাৱে মানে অন্যায় অত্যাচাৰ কৰি তেওঁলোকক মানে ঘৰৰ পৰা ঘৰ চৰ ভাঙি তেওঁলোকক ওলাই দিয়া হৈ আছে। সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লেখা পঢ়াৰ কথা আপোনালোকে চিন্তা নকৰিলে অলপমান আমি এটা কথা অনুৰোধ কৰিছোঁ যে কমচে কম মই অলপ আগতে কৈছোঁ যে আজিৰ তাৰিখত চৰকাৰৰ হাতত কোনো তথ্য নাই যে মানুহবিলাক ক'ত আছে। আমি এই ব্যক্তিসকলৰ ঘৰে ঘৰে গৈছোঁ, ঘৰে ঘৰে গৈ পোৱাৰ পৰিস্থিতিত আমি কিন্তু কোনো ধৰণৰ তেওঁলোকৰ খবৰ পোৱা নাই। ইতিমধ্যে আমাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি টাইচন হুছেইন ডাঙৰীয়াই তেখেতে আপোনালোকে জানে যে এই যি বাংলাদেশের নামত যিসকল ব্যক্তিসকলক ক'ত ক'ত ৰাখিছে, যদি সেই ব্যক্তিসকলক যদি এবিএমচিৰ লগত যোগাযোগ কৰে নিশ্চয় আইনীভাৱে আমি এইখিনি সহযোগিতা কৰি যাম। আৰু এই অলৰেডি আমাৰ সভাপতি ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত যি ধৰণে তেখেতে আপডেট দিছে, এই কোনো এজন ব্যক্তি যদি আইনৰ মানে প্ৰক্ৰিয়া বা আইনৰ মানে হেৰি ল'ব পৰা নাই তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিবলৈ আমি আহ্বান কৰিছোঁ। ইমান এটা ডাঙৰ এটা প্লাটফৰ্ম লৈ তেখেতে ধুবুৰীৰ পৰা আজি ৰকিবুল ইছলাম ডাঙৰীয়া কংগ্ৰেছৰ পৰা জিকি তেওঁ আজি দিল্লী ৰাজপথত মানে ৰাজ্যভাৰ কাম কৰি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজিৰ তাৰিখতো ৰকিবুল ইছলাম কংগ্ৰেছৰ নেতা এজন বা কংগ্ৰেছৰ কোনো এজন নেতাই কিন্তু বুক ফালি ক'ব পৰা নাই। আজি ক'বলৈ গ'লে ইয়াৰ মূল দায়ী হ'ল কংগ্ৰেছ। সেই সময়ত যদি কংগ্ৰেছে আমাক মাটিৰ পট্টাখিনি দিলেহেঁতেন আজি এই পৰিৱেশ নাহিলেহেঁতেন। তো বিজেপি চৰকাৰ যিমানে দায়ী সিমানে কংগ্ৰেছে একই দায়ী আমি ভাবিবলৈ বাধ্য হৈছোঁ। বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিয়া আমাৰ এটা সঠিক সময় আহিছে। আপোনালোকে সাজু হওক, তৈয়াৰ হওক, যাতে অনাগত দিনত এই বিজেপিক আমি মানে একেবাৰে ইয়াৰ পৰা বিশ্বাস কৰি যাতে আমি একবাৰ তেওঁলোকক বিজেপি চৰকাৰটো শেষ কৰিব পাৰোঁ কোৱেশ্যন কৰিছোঁ। অনাগত দিনত আমাৰ এই সংখ্যালঘু অঞ্চলত যদি আপোনালোকে ভোটৰ ভিক্ষাৰ কাৰণে আহে, প্ৰথমতে আপোনালোকে যি ব্যক্তিসকলক নামৰ ভোজৰ কাৰণে অলপমান নামৰ ভোজৰ কাৰণে তেওঁলোকক ন'মেন্স লেণ্ডত ক'ত ক'ত ৰাখিছে আমি এতিয়ালৈকে ডাটা খুজি পোৱা নাই। তেওঁলোকৰ প্ৰতিবেদন আমাৰ ওপৰত প্ৰতিবেদন পৰিয়ালৰ ওপৰত দাখিল কৰক। আজি প্ৰশাসনে কোনো ধৰণৰ আমাক সঁহাৰি দিয়া নাই। প্ৰশাসনে চাপোজ শ্ৰীৰামপুৰ অঞ্চলৰ পৰা 2জন ব্যক্তি লৈ যোৱা হৈছে, কিন্তু প্ৰশাসনৰ খবৰ নাই ব্যক্তিজন ক'ত আছে। আমি কাক বিশ্বাস কৰিম? ভক্ষক যদি ভক্ষক হয়। তো সেইকাৰণে আমাৰ চৰকাৰ বিজেপিৰ লগত এলায়েন্স, আজি প্ৰমোদ বড়ো নিমাত, আজি প্ৰমোদ বড়ো ক'ত গ'ল? যোৱা কেইদিন আগত যি আমাৰ বাংলাদেশের নামত বিভিন্ন মানুহক ন'মেন্স লেণ্ডত ৰাখি থোৱা হ'ল, কিন্তু কোনো এজন ইউপিপিএলৰ নেতা কৰ্মীয়ে কোনো এটা দলৰ ঘৰত কোনো এটা মানুহৰ ঘৰত গৈ কিন্তু তেওঁলোকে আজিৰ তাৰিখত খবৰ ল'ব পৰা নাই। আৰু তেওঁলোকে কয় সবকা সাথ সবকা বিকাশ, এয়া নেকি সবকা সাথ সবকা বিকাশ? আমি প্ৰশ্ন কৰিছোঁ, যদি এয়াই সবকা সাথ সবকা বিকাশ হয় তেনেহ'লে আমি মানিম যে ৰজাঘৰৰ ৰজাৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰাত তেওঁ ব্যৰ্থ হৈছে। সেইকাৰণে আমি হিটলাৰক আমি পতন কৰিবলৈ
আমাৰ বেছি সময় নালাগে। সেইকাৰণে আমি সকাই দিছোঁ বিজেপি চৰকাৰক যে অনাগত দিনত মুছলমান সংখ্যালঘুক যদি টাৰ্গেট কৰি আকৌ যদি এনেকুৱা ঘটনা কৰা হয় তেনেহ'লে ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিম। আৰু এই আন্দোলন যি ধৰণে আমি আন্দোলন কৰি তুলিম, যদি এই আন্দোলনত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় ইয়াৰ কাৰণে গোটেই জগৰীয়া হ'ব বিজেপি চৰকাৰ। উচ্ছেদ কৰা হৈছে যিসকল ব্যক্তিয়ে প্ৰায় 20 বছৰ 30 বছৰৰ পৰা সেই মাটিত তেওঁলোকে কিবা কাৰণত প্ৰাকৃতিক দুৰ্যোগৰ ফলতে হওক গৰাখহনীয়াৰ ফলতে হওক তেওঁলোকে কিন্তু চাগে হয়তো সেইটো মাটি দখল কৰি তেওঁলোকে আজি 20-30 বছৰৰ পৰা মানে সেই ঘৰটো বনাই তেওঁলোকে থাকি আছে। কিন্তু চৰকাৰৰ কৰ্তব্য আছিল তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক মাটি দি তেওঁলোকক যি সংবিধানে যি আমাক অধিকাৰ দিছে সেই অধিকাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক আঁতৰাব লাগিছিল।